হেল্ল' এভৰিৱান, সকলোকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে লক্ষী পূজা আৰু লক্ষী পূজা উপলক্ষে অলপ সৰু সুৰাকৈ যোগাৰ কৰা হৈছে ঘৰতে। আৰু এয়া নাৰিকলৰ লাডু ৰেডি হৈছে। আজি লক্ষী পূজাৰ বাবে ভাত নহ'ব। আজি আমি খাম ৰুটি। ৰুটি মই বনাই আছোঁ আৰু ইফালে মায়ে লক্ষী পূজাৰ কাৰণে অলপ কাম চাম কৰি আছে আৰু এইফালে মই ৰুটি বনোৱাত ব্যস্ত হৈ আছোঁ দেই। সকলোৱে চাই থাকিব। বনাই থাকোঁতে অলপ গুণগুণাই আছোঁ আৰু এয়া হৈছে খীৰ। আৰু লক্ষী পূজাৰ বাবে মায়ে খীৰ ৰেডি কৰি আছে। খীৰ কাৰ কাৰ ফেভৰেট হয় কমেণ্ট বক্সত কমেণ্ট কৰিব দেই। আৰু এয়া মোৰ মায়ে পূৰা খীৰ বনাই আছে আৰু আজি খাম খীৰ। কোনে কোনে ভাল পায় ক'ব দেই। আৰু লক্ষী পূজা খাবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু শেষলৈ ভিডিঅ'টো চাই থাকিব, যিহেতু যিমানটো পাৰোঁ দেখাব চেষ্টা কৰিম আপোনালোককো কিনো কৰোঁ আজি দিনটো। আৰু এয়া আজি লক্ষী পূজাৰ বাবে অলপ কিবাকিবি অলপ নিয়ম এটা কৰিছোঁ আৰু কি কৰিছোঁ মই আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব। আৰু এই লক্ষী পূজাৰ বাবে অলপ কিবা এটা আঁকিছোঁ আৰু ক'ব কেনেকুৱা লাগিছে আপোনালোকেও। আৰু এতিয়া সন্ধিয়াই লাগিছে আৰু আজি যিহেতু লক্ষী পূজা চাকি চাকি বাহিৰত দিবলৈ লৈ গৈছোঁ জ্বলাই পিনি। চাই থাকিব শেষলৈ। আৰু আপোনালোকেও লক্ষী পূজা পাতিছেনে বাৰু ঘৰত? আৰু লক্ষী পূজা খাবলৈ আপোনালোকেও মোক মাতিব কিন্তু দেই। আপোনালোকেও আহিব আমাৰ ঘৰত। আৰু এয়া হৈছে পূৰা সন্ধিয়া দৃশ্য, লক্ষী পূজা পূৰা একদম ধুনীয়াকৈ আৰু অলপ কি আৰু সৰু সুৰাকৈ অলপ আয়োজন কৰিছোঁ। আৰু আপোনালোকক দেখুৱাই থাকিম শেষলৈ, আপোনালোকে চাই থাকিব। আৰু এয়া আমাৰ সন্ধিয়া লাগিছে কাৰণে মায়ে পূৰা ধূনা দি আছে। আৰু দেখিছে আৰু ধুনীয়াকৈ পূৰা চাকি তাকি জ্বলাই পূৰা ৰেডি কৰিছোঁ। যিহেতু লক্ষী মা আহিব লাগিব ন, সেইকাৰণে মায়ে চবতে পূৰা ধূনা দি দিছে গোটেইখিনি ৰুমতে। আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। গাইজ, আজি হৈছে লক্ষী পূজা। আৰু লক্ষী পূজা অলপ সৰু সুৰা আয়োজন কৰা হৈছে আৰু ঘৰত। চাই থাকিব সকলোৱে। আৰু এয়া মায়ে পূৰা সজাই মেলি পূৰা ধুনীয়াকৈ লৈ আহিছে। আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ অলপ কি কিনো লৈ আহিছে পূৰা সজাই মেলি। আৰু চাওক না, ইমান ধুনীয়াকৈ সজাই আনিছে, মোৰ দেখিয়ে ভাল লাগি গৈছে। আৰু এয়া লক্ষী মা ভাগৰ ভোগ হয়, লক্ষী মাৰ ওচৰত পূৰা আগবঢ়াই দিম এয়া। আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ অলপ মায়ে কি কিনো সজাই দিছে আৰু ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাই দিছে। আৰু এইফালে মায়ে পূৰা কামত ব্যস্ত হৈ আছে দেই ৰাইজ। আৰু সকলোৱে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈ। আৰু ফাইনেলি আমাৰ প্ৰাৰ্থনা কৰি হৈ গ'ল। আৰু এতিয়া পাপা মই মা পূৰা বহিছোঁ আৰু পূৰা মায়ে এইফালে প্ৰসাদ বিলাবলৈ পূৰা যোগাৰ কৰিছে। প্ৰসাদ খাব আহিব দেই সকলোৱে। আজি লক্ষী পূজা বুলি দিনটো কি কি কৰিলোঁ আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। সকলোৱে ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।